নমস্কাৰ মনুচুতীয়া ইউটিউব চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি বাৰু আম খাই ভাল পায়নে? যদি আম খাই ভাল পায় তেন্তে আপুনি কেনেকুৱা ধৰণৰ কি প্ৰজাতিৰ আম আপুনি খাইছে? আপুনি যেটাই নাখাওক বাৰু, মই আজি আপোনালোকক দেখাম 49টা মানে 49টা প্ৰজাতিৰ আম। ঠিক আছে, এতিয়া চাই গৈ থাকক আপোনালোকে এফালৰ পৰা কি প্ৰজাতিৰ আম। ফাৰ্ষ্ট টাইম মই আপোনালোকক দেখাইছোঁ এইটো মুখতে নুফুৰিব দেখোন, ইণ্ডিজিনাছ আম ভেৰাইটি। তাৰপিছত আছে এইটো চনকা আম বুলি কয় এইটো। তাৰপাছতে 3 নম্বৰ প্ৰজাতি এইটো ইণ্ডিজিনিয়াছৰ। তাৰপাছতে ইণ্ডিজিনিয়াছৰ আম প্ৰজাতিৰ ভেৰাইটি এইটো 5, এইটো 5 নম্বৰ প্ৰজাতিৰ হয়। তাৰপাছতে এইটো আছে বন আম বুলি কয় এইটো, বন সৰু। তাৰপাছতে এইটো আছে দেওৱা আম বুলি কয় এইটো, দেদেওৱা আম মানে এইটো দেৰদেৰাই চাগে। তাৰপাছতে এইটো হেন্দুৰীয়া আম। তাৰপাছতে এইটো আছে মাছালা আম, এইটো মাছালা আম, এইটো মছলা নিচিনা হ'ব হয়তো এইটো। তাৰপিছতে এইটো কঁঠাল আম বুলি কয়, এইটো মানে দুটা ফলৰ নামৰ আম হয়, কঁঠাল আম। তাৰপিছতে এইটো ইণ্ডিজিনিয়াছ আম ভেৰাইটি, এইটো 8 নম্বৰ প্ৰজাতিৰ হয় ইণ্ডিজিনিয়াছৰ। তাৰপিছতে এইটো আছে পটাগুৰি আম বুলি কয় এইটো। তাৰপিছতে এইটো আছে মাটি আম, এইটো মাটিৰ নিচিনা হ'ব হয়তো। তাৰপিছতে এইটো দীঘল অহিয়া আম। তাৰপাছতে এইটো আছে চনচনি, এইটো চনচনি আম বুলি কয়। এইটো টিলিকা আম। তাৰপাছতে এইটো দীঘল ভিতৰ পকা আম। তাৰপাছতে এইটো আনাৰস আম। তাৰপাছতে এইটো কি আছে, এইটো কি আছে এইটো বাহিৰ, এইটো বাহিৰ, এইটো ধৰিব পৰা নাই দেই, বাহিৰ দুখা নে কি। এইটো বাহিৰ কি এইটো বাহিৰ ঢকুৱা, বাহিৰ কঠুৱা মানে বাহিৰৰ ছাইডটো কঠুৱা হ'ব চাগে। তাৰপাছতে এইটো আছে আপোনাৰ জাউৰি আম এইটো। তাৰপাছতে এইটো আছে গোল ভিতৰ পকা আম, এইটো ভিতৰত পকে। তাৰপিছতে এইটো ইণ্ডিজিনিয়াছ আমৰ ভেৰাইটি 4 নম্বৰ প্ৰজাতিৰ হয়। তাৰপিছতে এইটো আছে বাথৌ আম। তাৰপাছতে এইটো আছে কেৰচিন আম। তাৰপাছতে এইটো আছে চাউলীয়া আম, চাউলৰ নিচিনা হ'ব হয়তো। তাৰপাছতে এইটো আছে জনি আম। তাৰপাছতে এইটো আছে শগুনি আম। তাৰপাছতে এইটো আছে, চাওক কিমান প্ৰজাতিৰ আম আছে চাওক, 49টা আমৰ প্ৰজাতি আজি আপোনালোকক মই দেখাই আছোঁ। এইটো আছে ঘিলা আম। তাৰপাছতে এইটো আছে বাহিৰ কঠুৱা আম। তাৰপাছতে এইটো আছে দীঘল অহিয়া আম। তাৰপাছতে এইটো আছে নাচপতি আম। তাৰপাছতে এইটো আছে মাটি মিঠা আম। তাৰপাছতে এইটো আছে মিঠা আম। তাৰপাছতে এইটো আছে ৰঙালাও আম। তাৰপাছতে এইটো আছে মাটি আম। তাৰপাছতে এইটো আছে বৰ আম। তাৰপাছতে এইটো আছে কেতুৰী আম। তাৰপাছতে এইটো কেতুৰী আম। তাৰপাছতে এইটো আছে অমৰা আম। তাৰপাছতে আছে চিয়াল আম, এইটো চিয়াল আম। তাৰপাছতে আছে এইটো ঢেপা আম, এইটো ঢেপা আম। তাৰপাছতে এইটো আছে লিচু আম, চাওক এইটো আছে লিচু আম। তাৰপাছতে এইখন কি ডাবুল আছে যে। তাৰপাছতে এইটো জ্বলা আম বুলি কয়, এইটো জলকীয়া নিচিনা হ'ব নেকি আকৌ। তাৰপাছতে এইটো আছে ধূনা আম। তাৰপাছত আছে এইটো চনকা, এইটো আছে চনকা আম। তাৰপাছতে আছে এইটো ভিতৰ পকা আম পাইছিলোঁ নেকি বাৰু আকৌ, নাই পোৱা চাগে ন। তাৰপাছতে এইটো ভিতৰ পকা আম, এইটো একেটাই বাৰু, একেটাই নহয় গাইছ, এইটো মানে চেণ্টাৰ ফৰ, এইটো বেলেগ প্ৰজাতিৰ হয়, ভিতৰ পকা আম। তাৰপাছতে এইটো মুঠিয়া আম বুলি কয় এইটো। তাৰপাছত আছে এইটো ইণ্ডিজিনিয়াছ আম ভেৰাইটি, এইটো 6 নম্বৰ প্ৰজাতি ইণ্ডিজিনিয়াছৰ। তাৰপিছতে এইটো হৈছে টেঙা আম। তাৰপাছতে লাষ্ট আপোনালোকে 49 যিটো 49 নম্বৰৰ প্ৰজাতিৰ আম আপোনালোকে এইটো দেখিবলৈ পাইছে। এইটোৰ নাম হৈছে ইণ্ডিজিনিয়াছ ভেৰাইটি, 1 নম্বৰ প্ৰজাতিৰ হয় এইটো। চাওক গাইছ, মই কিন্তু কোনো দিন 49টা প্ৰজাতিৰ আম মানে এনেদৰে একেলগতে দেখা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। আমাৰ যিটো ঢকুৱাখানাৰ নৰ্মাল স্কুলত যিটো অনুষ্ঠান হৈছে আম মেলা 2022, সেই অনুষ্ঠানটোত দেখা পালোঁ 49টা প্ৰজাতিৰ আম।
আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মনোজ চুতীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ ছাবস্ক্ৰাইব কৰি ৰাখিলেহে এই ভণ্টিহঁতে হাঁহিছে মোক দেখি, মানে কথা কৈ থকা দেখি হাঁহিছে ভণ্টিহঁতে। বাৰু যি কি নহওক, এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। ছাবস্ক্ৰাইব কৰিলেহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাব, হয় নাই বাৰু? ছাবস্ক্ৰাইব নকৰিলে কিন্তু নাপায়। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই। এইফালে আপোনাৰ চাই দিয়ক। বাই বাই।